ৰাতি ৰাতি ভিডিঅ' বনাই দিলোঁ বিশেষ তেনেকুৱা একো খাস বুলি নহয় এনে বনাই দিলোঁ মা আৰু মই পোৱালি এটা আছোঁ ঘৰত মানুহ চানুহ নাই নিজান ভাবিলোঁ অকণমান মনভোকে হাতৰ ফূৰ্তি হওক মই ভিডিঅ'টো বনাই দিওঁ আৰু এতিয়া মই চব্জি কাটি আছোঁ চব্জি কাটিছোঁ জিকা আৰু ভাতকেৰেলা তাৰপাছত আলু আৰু লগত আছে ব্ৰইলাৰ আৰু আছে বেলেগ খুতুৰা লাই শাক আৰু কিবা কিবি বইল কৰিম তাৰপাছত আৰু আনি থৈছোঁ জাল চানা আজি মানে খানাটো অকণ মজাই হ'ব ভাজি বইল চইল টেঙা চেঙা চব এয়া মই কাটি লৈছিলোঁ জিকা আৰু ভাতকেৰেলা আলু মই মানে আজি বেলেগ ষ্টাইলত ইয়াত মানে মাংস দিম আজি মাংসৰ লগত এইখিনি মানে বনাম আজি চব্জি মানে কিবা এটা ষ্টাইলত বনাম মানে কেনেকুৱা টেষ্টিটো হয় চাম আৰু ইয়াত এতিয়া খুন্দিবলৈ লৈছোঁ জলকীয়া পিঁয়াজ ৰচুন তাৰপাছত আদা খুন্দিম এইকেইটা জলকীয়া হয় আকৌ দেই এইকেইটা ধুনীয়া ধুনীয়া জলকীয়া দেখিছে আপোনালোকৰ ঘৰত আছে নাই বাৰু এনেকুৱা জলকীয়া আমাৰ ঘৰতহে লাগি আছে ইয়াক বোলে ভেকুই জলকীয়া বুলি কয় দেখিবলৈ খুব মৰম লগা দেখিছেনে বহুত লাগি আছে জলকীয়া আমাৰ ঘৰত আৰু যদি কাৰোবাক সঁচ লাগে আপোনালোকে অতি সোনকালে আহি লৈ যাবহি পাৰে বহুত লাগি আছে আৰু এয়া মোৰ ব্ৰইলাৰ মাংস তিনিটা জোখত আমি আনি ল'লোঁ আৰু এতিয়া মই ইয়াত ৰিফাইন তেল আৰু হালধি গুড়ি অলপ দি পেলাই ধুনীয়াকৈ সানি থৈছোঁ এইটো মই আধা ঘণ্টা থাকিব দিম আধা ঘণ্টাৰ পিছত যেতিয়া হ'ব ইয়াক মই ফ্ৰাই কৰিবলৈ মানে ভাল হ'ব আৰু ফ্ৰাই কৰিবলৈ আৰু এয়া হৈছে আপোনাৰ মইচা আৰু লাই শাক খুতৰা মই বইল খাই বহুত বেছি ভাল পাওঁ এইটোক মাক বইল কৰি দিবলৈ দিছোঁ মায়ে ধুনীয়াকৈ এইটো বইল কৰি দিব স্বাস্থ্যৰ কাৰণে ভাল আৰু এইকেইটা হৈছে ঔটেঙা মই আচাৰ বনাবৰ কাৰণে এই দুটা আনিলোঁ আৰু আচাৰ বনাই থৈ আছে মোৰ এয়া বৈয়ামত বহুত ধুনীয়াকৈ বনাইছোঁ ইয়াত মই সম্পূৰ্ণৰূপে ভালমানকেইটা মই মছলা মিক্স কৰিছোঁ আৰু ঔটেঙাখিনি বইল কৰিলোঁ বইল কৰি সম্পূৰ্ণকৈ পানীবোৰ শুকাব দিলোঁ শুকাই কৰি আৰু মই ইয়াত ভৰাই দিলোঁ বৈয়ামটো খালী হৈ আছে বাবে এই দুটা ঔটেঙা আকৌ আজি আনিলোঁ এইকেইটা মই আজি ৰাতিয়ে কাটি কৰি ধুনীয়াছে বইল কৰি আকৌ বৈয়ামত ভৰাম মোৰ আচাৰখিনি এবাৰ চাওকচোন কি ধুনীয়া হৈছে খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব ঘৰত বনোৱা আচাৰ জুতিয়ে বেলেগ কালাৰো কি ধুনীয়া উঠিছে আচাৰটো আৰু দোকানৰ আচাৰটো একো পাৰে নাপায় মানে বহুত টেষ্টি হৈছে খাবলৈ ঘৰত আপোনালোকে এবাৰ ঘৰতে তৈয়াৰ কৰি বনাই খাই চাব আচাৰটো বহুত মজা হয় আৰু মানে কি মজা যেনেকৈ মানে অকণমান মেহনত কৰিব লাগে আৰু আচাৰটো গৰম তেল দি মছলা খুন্দি পিচি দি কৰি ধুনীয়াছে থ'ব লাগে থৈ কৰি বনাই খাব লাগে মই মাংসটো কাঢ়ি পেলাই ইয়াত এতিয়া জিকা আলু ভাতকেৰেলা তেলত দি লৈছোঁ দেই অকল ইয়াত পিঁয়াজ জলকীয়া এতিয়া বৰ্তমান একো দিয়া নাই এইটো মই ইয়াত অলপমান দেৰি তেলত সিজাম এইখিনি দেখিছে জুইত বনোৱা কেৰাহী একেবাৰে কোলা আৰু দেই ৰেগুলাৰ গেছ ব্যৱহাৰ নকৰে যে এইটো এতিয়া মই ইয়াত অকণমান ইয়াতে সিজিব দিম দেখিছে এটা অলপ কালাৰ এটা উঠিছে কি ধুনীয়াকৈ এতিয়া এয়া মই কাঢ়ি দিছোঁ কি ধুনীয়া কালাৰ হৈ গ'ল চব কাঢ়ি ল'লোঁ
দেখিছে পুৰা উতলি গ'ল পুৰা উতলক আৰু এতিয়া আৰু অকণমান উতলাম উতলি পানীটো অকণমান শুকাবলৈ দি এতিয়া মই এইবোৰ একেলগে ইয়াত মই চব্জি হৈ গ'ল কাঢ়ি দিলোঁ মানে নমালোঁ আৰু জুইৰ পৰা কি ধুনীয়া হৈছে ইমান মৰম লগা কালাৰ মাই ডাৰ্লিং এইটো মোৰ ডাৰ্লিং হাই বলো হাই বলো পুতলি হাই আৰু এতিয়া মই গৈ আছোঁ বাহিৰত নেমু ছিঙিবলৈ মই আহি আছোঁ টেঙা গছৰ তলত আৰু এতিয়া মই টেঙা ছিঙিম এইটো টেঙা ক'ত সোমাই আছে দেখো লুকাই আছে ছিঙিম বুলি সেইটো সৰু অলপচে ডাঙৰ এটা ল'ম ক'ত নিম গছৰ তলত এইটো টেঙাটো বোলে বুঢ়া হৈ আছে মানে বুঢ়া পকিছে ইয়াকে লৈ যাওঁ আরে জলদি সিং না লৈ ললো টেঙা আৰু এতিয়া টেঙাটো মই ধুনীয়াছে কাটি ল'মগৈ মাংস খালে টেঙা অলপ খাব লাগে বিশেষকৈ মানে গাহৰি মাংস খালে মানে টেঙা খাব লাগে আৰু আপুনি যদি পাৰৰ চৰাই মাংস বা লোকেল মুৰ্গী তাৰ পাছত আৰু ছাগলী মাংস খায় তেতিয়াহ'লে কিন্তু টেঙা নাখাব কাৰণ সেইকেইটা মাংসৰ পৰা যিমানখিনি আপুনি শক্তি উপাৰ্জন কৰিব টেঙা খালে মানে সেইখিনি গোটেইখিনি মানে এনেই অথলে যাব আৰু সিমানখিনি আৰু মানে সেই ভিটামিনখিনি নাপায় আৰু যদি টেঙা খাই দিয়ে গতিকে এতিয়া মই এইটো কাটি কৰি চাফা কৰি লওঁ এয়া বনাই কৰি আজৰি হৈ গ'ল আৰু এতিয়া আমি খাম দেখিছে নহয় মই আকৌ চব্জি কাঁহীত খাই ভাল পাওঁ সেইকাৰণে কাঁহীতে লৈ ল'লোঁ আৰু ইয়াত মাছ পুৰা আছে এই আচাৰটোৰ কথা কৈছিলোঁ যে ঔটেঙা আচাৰ জলকীয়া ভোট জলকীয়া আৰু টেঙা পিঁয়াজ এতিয়া আছে আপোনাৰ বইল চব্জিটো আৰু ইয়াত আছে জাল চানা আৰু এতিয়া আমি দেৰি নকৰি খাই লওঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল তেনেকুৱা একো বিশেষ নাই আৰু ভিডিঅ'টো মই ইমানতে আজি সামৰি দিওঁ তো সকলোকে মোৰ ফালৰ পৰা গুড নাইট বেছিকৈ দেখুৱাই নাথাকোঁ আৰু আপোনালোকেও বেছিকৈ চাই থাকিলে খাওঁ লাগিব যিহেতু মই ইমান ধুনীয়া কালাৰ দি বনাইছোঁ চব্জি খাওঁতো লাগিবই নিশ্চয় ইমানকৈ দেখুৱাই নাথাকোঁ আৰু বাস আজিলৈ বাই বাই